কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে আজি আমাৰ গড়েশ্বৰ সমষ্টিৰ অন্তৰ্গত যিটো আমাৰ ৰামপুৰ প্ৰাইমাৰী উদ্যোগত পৰিৱৰ্তনৰ যাত্ৰা যাক কৈছে আমি পৰিৱৰ্তন তাৰ কাৰণে আমি পদযাত্ৰা কৰিছোঁ আৰু সমূহ ৰাইজ যে আমাৰ ইউপিপিএল দলৰ উদ্দেশ্য লক্ষ্যটো জ্ঞাত কৰাৰ কাৰণে আমি পদযাত্ৰা কৰিছোঁ। আক্ৰামা মহিলাৰী যিটো মানে লুণ্ঠন কৰিলে যি লুণ্ঠন ৰাজ কৰিলে সেইটো কাৰণে আজি সদৌ মানে আমাৰ গড়েশ্বৰ সমষ্টিবাসীয়ে ইউপিপিএলৰ প্ৰতি ধাউতি হৈছে আৰু পৰিৱৰ্তনটো আশ্বাস লৈছে হিচাপে আমাক সহযোগ কৰিছে। আমাৰ মানে এডুকেশ্যন ডিপাৰ্টমেণ্ট হেল্থ ডিপাৰ্টমেণ্ট আৰু পানী আঁচনি পানী যোগান আঁচনি আৰু লগতে মানে কমিউনিকেশ্যনৰ ক্ষেত্ৰত যাতায়াতৰ ব্যৱস্থাৰ গোটেই দিশটো আমি প্ৰাধান্য দি কিনে কাম কৰিম সেইটো কাৰণে আমি কাৰ্যপন্থা লৈছোঁ আৰু বিশেষভাৱে যিখিনি দফা চুক্তিত লৈ আহিছোঁ তো 5 বছৰৰ ভিতৰতে গোটেই দফাখিনি আমি ৰূপায়ণ কৰাৰ কাৰণে কাৰ্যসূচী লৈছোঁ আৰু তাৰ বাহিৰেও আমি ৰাইজক 2 বছৰতে চৰকাৰ হোৱা 2 বছৰতে 10,000 যুৱ যুৱতীক চাকৰি দিয়াৰ কাৰণে নিশ্চিত হিচাপে আমি প্ৰমিছ লৈছোঁ আৰু তাৰ বাহিৰেও যিখিনি ল'ৰা ছোৱালীয়ে মানে ট্ৰেইনিঙৰ জৰিয়তে স্কিল ডেভেলপমেণ্ট ট্ৰেইনিঙৰ যোগেৰে সংস্থাপন দিয়াৰ কাৰণে আমি প্ৰমিছ লৈছোঁ। মানে ৰাস্তা পদূলিৰে সমস্যা পাইছোঁ আৰু দুখীয়া ৰাইজে আয়োগৰ পোৱা নাই, বৃদ্ধ পেঞ্চন পোৱা নাই, বিধৱা পেঞ্চন পোৱা নাই, সেইখিনি আমাৰ উজুৱা দুখাইছে। তাৰ কাৰণে যিটো 17 বছৰৰ তেখেতসকলে মানে একোৱেই নকৰিলে BPF চৰকাৰে হিচাপে আমি তেখেতসকলৰ যিটো মানে লুণ্ঠন ৰাজ তাৰ পৰিৱৰ্তে আমি কাম কৰিম বুলি ওলাই আহিছোঁ আৰু ৰাইজেও আমাক সহযোগ কৰিছে। এইটো টাউনটো আমাৰ নতুন টাউনৰ যোগেদি টাউন মানে কমিটি আৰ্বান ডিপাৰ্টমেণ্ট জৰিয়তে ডেভেলপমেণ্টৰ কাম কৰিম। DRD যিটো আছে আমি কাম কৰিম। তাৰ বাহিৰেও আমি চাব ডিভিজনটো পাম। তাৰ বাহিৰেও আমি ডিমাণ্ড কৰিছোঁ আমাৰ এখন মানে নাৰ্ছিং কলেজ আমি ডিমাণ্ড কৰিছোঁ আৰু হিচাপে আমি চৰকাৰৰ যিটো চুক্তিৰ দ্বাৰাই মানে ফ্লাইঅভাৰটো পাইছোঁ এইখিনি কাম আমি প্ৰথম ষ্টেপত আগবাঢ়িম। বানৰ সমস্যা এই বানৰ সমস্যাই আমাৰ জটিল সমস্যা। পুঠিমাৰী নদীৰ যিটো বানৰ যিটো সমস্যা এইটো আমি সমাধান কৰিম। जों दिनै केन्द्रीय कमिटिनि दैदेननायाव 30 नं गड़ेश्वरबासिनि गासैबो रायजोफोरा जों पदयात्रा आरम्भ खालामदों। बे पदयात्रायाव जोंहा माने 17 बोसोराव जि BPF दुर्नीति खालामदोंमोन बे दुर्नीतिनि सोमोन्दै जों गासैखौबो फोरमायलांदों। लोगोसे बयबो जाहाथे ज' फैनानै जोंनि UPPL दलाव सापर्ट खालामो आरो जों गासैबो रायजोआ ज' जानानै बेखौनो फोरमायदों जे जों गासैबो दुर्नीति जि भ्रष्टाचार अत्याचार बेफोरखौ जों नागारनानै मोनसे गोदान सरकार दानायाव जों आगान सुरनो हमदों। बेयाव जोंहा बयखौबो जाय जि मोननो गोनां मोन्थाय बेफोरखौ जों गासैनोबो होगोन होननानै बिथां जोंनि प्रमद सारा बिथाङा समय लादों। लोगोसे जोंनि आइजोफोरनो जि आइजोफोरा जों मोननो गोनां अधिकार बे आइजोफोरनो माने 30% जोंनो बिथाङा अधिकार होदों। ओंखायनो जों गासैबो आइजो माहारिया दिनै बिथां सारनि दैदेननायखौ मोजां मोननानै जों UPPL दलाव जोङो जग होदों आरो जों दिनैनि बे पदयात्रानि गेजेरजों जों बेखौबो फोरमायलांदों जे गासैबो रायजो राजाया जाहाथे जोंनि UPPL दलावनो भट होयो साफ्रोमबो आरो मोनसे मोजां गोग्गो सरकार दानायाव जाहाथे बिथांमोना हेफाजाब होयो जों बेखौनो खावलायो। गोजोन्थों।